গুড মৰ্ণিং দাদা গুড মৰ্ণিং ছাৰ বহকচোন আপুনি নালাগে নেকি ছাৰ এই ছাৰ বুলিও নকবা আপুনি বহকচোন বহকচোন বহক দাদা হয় আপুনি জানে নে নেজানে মই থানাখনত একদম জন্ম লগ্নৰে পৰা আছো গম পাও নহয় ছাৰ কিন্তু সেই আগৰ থানাখন হৈ থকা নাই আৰু অ সৰুৱে ডাঙৰক এতিয়া সন্মান কৰিব নাজানা হ'ল মৰম চেনেহ কৰিব নজনা হ'ল বিহেভিয়াৰ নাজানা হ'ল আমি নজনাকে কিবা ভুল কৰিলো নেকি ছাৰ নাই 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 দাদা আপোনাৰ কথা একেবাৰে কোৱা নাই আপোনাৰ নিচিনা চিনিয়ৰ মোষ্ট মানুহ এজনক আমি থানাত পাইছো আমাৰ সৌভাগ্য বুলিহে ভাবিছো দাদা কিন্তু এই মখা মই সৰু চামটোৰ কথা কৈছো দাদা ইহঁতে অকণমান ৰেচপেক্ট নিদিয়েহে মই সেইবোৰ বাদেই দিলো সিহঁতে ভালকে মাত এষাৰ নিদিয়ে মই সেইটোও বাদ দিলো এটা চকুলে নাচায়হে দাদা মই সেইটোও বাদ দিলো কিন্তু এইবোৰ জানো মোক কৰা অসন্মান নহয় দাদা এইটোও বাদ দিয়ক নেকি মানে মানে আটাইখিনিতো বাদ দিলেই ছাৰ চিৰিয়াছলি এটা কথা কওকচোন কোনে কোনে এইবোৰ কৰিছে কাৰ কথা কম দাদা কোনে কৰা নাই মইতো চাই সেইটোতো হয় হয় আৰে যোগ্যতা ভিত্তিততো তহঁতে ছাৰ এইটো এটা কোনটো ছাৰ এই ইয়াততো কোনো নাই ধেমালি ধেমালি ধেমালি